চকুলে চোৱা কাষলে আহা কিয়নো আঁতৰি আছা তো নমস্কাৰ বন্ধুসকল, আকৌ আজি আগবাঢ়ি আহিছোঁ আমি অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম এনেকুৱা এটা এপছৰ কথা আৰু সেই এপছত কৰা কিছুমান কাণ্ডৰ কথা। চ' দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। लैक्मे आइकॉनिक काजल काजल इतना गहरा जो समय को मारते लगातार सफर ये इसे मारते लगातार काम ये इसे भी मारते ये है गहरा काला काजल এটা কাজল এড বনাবলৈ এনেকৈ ভিডিঅ' বনোৱাটো প্ৰয়োজন নেকি? যে মুখত ক'লা ৰং সানি চুৱে লগাই সেনেকৈ ভিডিঅ' বনাবই লাগিব নেকি? সেনেকৈতো ভিডিঅ' বনাবলৈ প্ৰয়োজন নাই। টিকটকত কি এনেকৈ মানুহবোৰে ৰিপ্ৰেজেণ্ট কৰে নেকি? কোনোবাই কিবা কৰি এনেকৈ এক্সট্ৰা সিহঁতৰ এনেকৈ টিকটকৰ জীৱনটো এনেকৈ ধ্বংস হ'বগৈ আৰু বাকী একো নাথাকে। চ' আমি আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰ আমি অলপ চাওঁ। ঐ কেলা চুত মাৰণি দেউতা, মাক তেনেকে নকব দেই কেলা। বাৰ ইউনিভাৰ্চিটিত পঢ়িম বুলি কৈছে, এতিয়া পঢ়িমেই চেট। ঐ কেলা চুদুৰ ভাই, বাপেৰৰ লগত কেনেকে কথা পাতিব লাগে স্কুলত মাষ্টৰে নিশিকালে চেট। ইয়াৰ কথা মই কি ক'ম? টিকটকত যে বেয়া কথা ক'ব লাগে, বেয়া কথা ক'লে যে টিকটক ভিডিঅ'বোৰ ফানি হয়, সেইটো কিবা কথা নেকি? তো বেয়া কথা নোকোৱাকৈতো টিকটকত ফানি ভিডিঅ'বোৰ বনাব পাৰি, কিন্তু সেনেকুৱা নহয়। বেয়া কথা ক'বই, তেতিয়া ফানি হয় টিকটকত। কি যে মানুহ আৰু এনেকুৱাবোৰ যদি টিকটকত ৰিপ্ৰেজেণ্ট কৰে, টিকটকৰ অৱস্থা কি হ'ব পাৰে ভাবি চাওকচোন এবাৰ। টিকটক এনেকুৱা এটা এপ হয় য'ত আমি অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ। কিন্তু কিছুমানে আমাৰ ওপৰত যা তা মেম'জ ৰ'ষ্ট এইবিলাক বনায়। আৰু এই মই কোৱা কথাটো সঁচা নে মিছা চব টিকটকাৰবিলাকে কমেণ্ট কৰি জনাবা হা। টিকটকৰ বন্ধুসকলে কি কয় নাজানো, কিন্তু মই এটা কথা ক'ম যে এনেকৈ ভিডিঅ' বনোৱাতকৈতো নবনোৱাই ভাল। এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব যায় নেকি অসমক? এইটোৱে মানে ৰিপ্ৰেজেণ্ট কৰা। সিহঁত ৰিপ্ৰেজেণ্টে কেনেকৈ কৰিছে এবাৰ ভিডিঅ'বোৰ আৰু আগবাঢ়ি যাওঁ। অকণমান যে লিপষ্টিক ল'লে আৰু চাদৰখন ল'লে যে ছোৱালী বনিব, সেইটোতো ক'তো লিখা নাই। ল'ৰা মানুহ সদায় ল'ৰাই হৈ থাকিব, ছোৱালী হ'ব নোৱাৰে, আৰু ছোৱালী মানুহ ছোৱালী হৈ থাকিব, ল'ৰা হ'ব নোৱাৰে। তো এনেকুৱা ভিডিঅ' বনাই কি লাভ পোৱা হয়? একোৱে লাভ নহয়। এনেই দুটা মানুহৰ পৰা এটা কামোৰ খোৱা বাহিৰে তাৰ একো নাথাকে। এটা লাইক কমেণ্টৰ কাৰণে এনেকুৱা ড্ৰেছ পিন্ধিয়ে নিজকে ছোৱালী বনোৱা মহান ব্যক্তিসকল কৈছোঁ মই এই কথাষাৰ। পূৰ্ণিমা কলিতা, তোৰ খজতি ক'ত? তোৰ খজতি পিয়নিটো মাৰিবলৈ তই কি মানুহ বিচাৰি পোৱা নাই নি? টিকটকত খজতি মাৰিছ? খজতি মৰাৰ বেলেগ উপায় আছে নহয়। বাইদেউ আপোনাকো মই কৈছোঁ, এইখিনি কথা কোৱাও এডোখৰ ঠাই আছে, তো তাত ক'ব। আপুনি মেছেজ দি ক'ব, ভইচ মেছেজ দি ফোন কৰিব, একো আপোনাৰ টিকটকত এইবোৰ কোৱাটো কথা নেকি? এইবোৰ আপুনিতো টিকটকত এনেকুৱা কাম কৰিছে, তো আপুনি লোকক কওঁতে নিজে চাই ল'ব অলপ, তেতিয়াহে অলপ ভাল হ'ব। নে কি কোৱা? মুখত মেকআপ নলগাই মানে কুকুৰত মেকআপ সানিম নেকি? মুখততো মেকআপ লগাই বুলি সকলোৱে জানে, নে আপুনি আকৌ বেলেগকৈ জানে কিবা? যে আপুনি যে এনেকৈ কৈছে নহয়, আপুনি যেনেকৈ কৈছে এইটো কথাটো অকণমান গুৰুত্বপূৰ্ণ কথা দেই। ওপৰত ভিডিঅ' বনাইছিলোঁ জাষ্ট হাঁহাৰ কাৰণে, তাতো এনেকুৱা একো বেয়া শব্দই নাই, জাষ্ট নৰ্মেলি আমি ঘৰত যেনে কথা পাতোঁ সেইটোৱে শব্দ ইউজ কৰিছোঁ। তো ইয়াতে বেয়া কমেণ্ট লিখা কেইজনক ক'লোঁ, ৰাস্তাৰ বিনচয়া কুকুৰৰ পোৱালি নেকি তোমালোক য'তে ত'তে মূৰ মাৰি দিয়া। বাইদেৱে বেয়া কথা নকয় পিছে, তেনেহ'লে এইটো কি হয় বাইদেউ? ৰাস্তাৰ বিনচয়া কুকুৰৰ পোৱালি নেকি তোমালোক য'তে ত'তে মূৰ মাৰি দিয়া। বাইদেৱে বোলে ঘৰুৱাভাৱে এনেকৈ কথা পাতে নিজৰ পৰিয়ালৰ লগত, সেইকাৰণে এনেকৈ টিকটকত আহি পিনে বনাইছে ভিডিঅ'। এইটো বাইদেউ গাতো ভুল নাই, ঘৰুৱাভাৱে কথা পাতেতো এনেকৈ ভিডিঅ' বনাবই আৰু তাত আমি ক'বলগীয়া একোৱেই নাই। মৰমৰ দাদাহঁতক ক'লোঁ, ইমান লেবেল দেখাই লাভ নাই, ইমান ভদ্ৰ দেখাইও লাভ নাই। কাৰণ হৈছে ৰাস্তাই ঘাটে মানুহৰ আগত মোটা চৰিত্ৰটোতো তোমালোকৰ জিন্দগী নাযায়। কেনে
ইয়াত মই একোৱে ক'ব নোৱাৰিম, মোৰ মুখৰ মাতে বন্ধ কৰি দিলে আৰু ক'বলৈও ইয়াত মোৰ ফালৰ পৰা একো ভাষা নাই, তো বেছি বেয়াকৈ নিব নোৱাৰোঁ, তো ভাষাই নাই আৰু। এখেতক কি বুলি সম্বোধন কৰিম সেইটো ভাবি পোৱা নাই। আগতে মিষ্টাৰ ৰাজাই আইতা বুলি সম্বোধন কৰিছে, মিষ্টাৰ ৰাজাৰ ওপৰত যিমানহে ভিডিঅ' বনালে মোৰ দ্বাৰা নহ'ব। মই এখেতক কি বুলি ক'ম, আইতা বুলিও ক'ব নোৱাৰোঁ, বৰমা বুলি ক'লেও উল্টাই মোক ক'ব। বাদ দিয়ক এখেতক, পিছৰ ভিডিঅ'বোৰলৈ যাওঁ। বেয়া লাগিছে নেকি মোৰ? তোমাক মানে মই ওচৰতে পাই গ'লো, মই ধৰিবই নোৱাৰিলো। হ'ব দিয়া, ইমান ধুনীয়া, মই বোলো তুমি নহয় চাগে, তাৰমানে নহয়, মই সেইটো মিন কৰিব যোৱা নাই আচলতে। ইমান তোমাৰ ধুনীয়া লাগিব পাৰে বুলি মই হ'ব মানে এনেকৈ মাইকী মানুহৰ ড্ৰেছ পিন্ধি টিকটক বনালে, টিকটক বনোৱা হয় নেকি? এজন পুৰুষেতো পুৰুষৰ ড্ৰেছ পিন্ধিওতো টিকটক বনাব পাৰিলে, তাতোতো পুৰুষৰ লিপষ্টিক আছিলে, তো সেইটো কিয় নবনালে? যে মহিলা লিপষ্টিকটো বনাব লাগিব সেইটো কিবা কথা নেকি? পুৰুষো ইমান ধুনীয়াকৈ পুৰুষৰ আছিলে, কিন্তু সেইটো নবনালে। তেখেত মহিলা হ'ব বিচাৰেতো মহিলা হৈ বনালে। এখেতক কি ক'ম আৰু, এখেতে সীমাবোৰ পাৰ কৰি নি আছে। বাদ দিয়ক আৰু, একো ক'বই নোৱাৰি সিহঁতৰ ওপৰত। শেষত এটা কথাই ক'ম, এইটো এপছ এটা ভাল এপছ হয়। বহুত মানুহ আছে যি ধুনীয়াকৈ ক্ৰিয়েটিভিটি দেখুৱাইছে নিজৰ, আৰু কিছুমানে এনেকুৱা ধৰণৰকৈ ক্ৰিয়েটিভিটি দেখুৱাই আছে। এনেকুৱা কিছুমান মানুহৰ বাবে এই এপছটো বেয়া হৈ পৰিছে, আৰু কিছুমান ব্যক্তিও বেয়া হৈ পৰিছে। গতিকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱালৈকে আজিলৈ এৰিলোঁ বিদায়। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগত কমেণ্টত জনাব কেনেকুৱা ধৰণৰ লাগিছে। মই জানো মোৰ ভিডিঅ'খিনি, মোৰ বক্তব্য সিমান ঠিক নহয়, তথাপিতো যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম। নতুন হয় তো সেনেকুৱা হ'বই মোৰ। চ' আজিলৈ ইমানতে এৰিছোঁ, বিদায়, জয় অসম।